মৰ্ণিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভ্লগত। আৰু আজি দেওবাৰ হয় আৰু আজি আমাৰ ঘৰলৈ আলহী আহিব আৰু সেইকাৰণে কৃষ্ণ মানুহজনৰ গাত উখল মাখল কেলৈ গম পায়নে? কাৰণ আজি মানুহজনৰ বায়েক আহিব। ৰ'ব দেখুৱাই আছোঁ, এতিয়া ক'লৈ গৈছে মই দেখুৱাই আছোঁ আপোনাক। ৰ'ব কি আছা? হা শিলগুটি, আজি শিলগুটি খাবা মানে? পাণৰ আদান প্ৰদান চলিছে। আৰু চাওক এইবিলাক আইটেম, মাটি দাইল, সৰু মাছ, এইফালে এইটো ডাঙৰ মাছ, তাৰপৰা এইটো সৰু মাছ একেবাৰে, তাৰপিছত এয়া মাংস, এয়া চব্জি, এইবিলাক আনি আনি থৈছে। কি আইটেম বনাই বায়েকক খুৱাই নাজানো আৰু মই মুঠতে মোৰ দায়িত্ব কাটি দিয়া, বাছি দিয়া আৰু হেল্পাৰ হৈ দিয়া। বাকী চব ভাতটো বনাই দিম, বাকীবোৰ চব সি বনাব আৰু কি বনাই নাজানো আৰু এইবোৰ ঢেৰ আইটেম আনি থৈছে আৰু এইফালে বনি আছে মাছ আৰু এইফালে আকৌ মাংস, ৰং দেখিছে নাই? আৰু এইফালে এয়া সৰু মাছৰ পিটিকা, মোৰ আটাইতকৈ প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে বাৰু? এয়া আকৌ পচলা ভাজি আৰু সম্পূৰ্ণ থালিখন হৈছে এইখন। এয়া মাটি দাইলৰ খাৰ, এয়া মাংস, এয়া মাছ শাক দি পেলাই নি, এয়া পচলা, সেয়া সৰু মাছৰ পিটিকা, ডিম আমলেট, টেঙা পৰা আদি কৰি ধুনীয়াকৈ সজাই দিয়া হৈছে। হেল্ল' গাইজ, গুড ইভিনিং। আপোনালোকে এটা দেখি গম পাইছে চাগে মই ভিডিঅ' বনাই আছিলোঁ, কমেডি ভিডিঅ' ফেচবুকৰ কাৰণে, আৰু ভাবিলোঁ এটা ভিডিঅ' শ্বুট কৰি লওঁ। আৰু এইজন আমাৰ মহাজন লাহে লাহে আহিছে, এইফালেদি লাহে লাহে আহিছে। কিয়া হোৱা মুখেদি কিবা ওলাই গৈছে, কি ওলাই গৈছে হয়নে? মানুহজনক ক'লোঁ বোলো কিবা এটা লৈ আহাগৈ, নবনাওঁ। আৰু এয়া লৈ আহিছে চিঙৰা। হে কি? অ' আই চমোচা, অ' চিঙৰা নহয় চমোচা। আৰু এতিয়া এয়া খাম আমি। জেলি আনিছে লগত প্লেট এখন এনেকৈ যাওঁ মনো। জিলেকণ থাকিলে ভাল লাগে এনেকৈ তিয়াই তিয়াই খাবলৈ, কিন্তু গৰম গৰম হৈ আছে নে? গৰম গৰম হৈ আছে। মই চিঙৰা খাই বৰ ভাল পাওঁ, কিন্তু এতিয়া মানে কমাইছোঁ। আগতেতো মানে ডেইলিয়ে খাওঁ বুলি ক'ব পাৰি, কিন্তু এতিয়া অলপ কমাই দিছোঁ। এতিয়া এমাহত এটা বা দুটাই খাওঁ, আৰু আজি 2-3 সপ্তাহমান হৈ গ'ল। খোৱা ন বাবু বহুত দিন। হে কাহানি সিদিনাখন মানে কাহানি আইঅ' প্লেটখন আনিছে চা, সেইখন হেৰি হৈ আছে, মুচি দিয়া পানী পানী হৈ আছে। পাপাক কোৱা তুমি নোৱাৰা মনো। দেখিছে মোৰ ল'ৰাটোৱে কিমান কাম কৰে, আৰু বাপেকটোৱে চাব নি? এইটোৱে পজ আৰু দিনটো ঘৰত থাকিলে মানে এইটোৱে পজ আৰু এইটোৱে কৰে আৰু দিনটো আৰু মোবাইলটো ল'ব আৰু বাছ। খাবলৈ মন গ'লে এটা লৈ আহিব লাগে। দিয়া এইটো আকৌ খুলি দিব লাগে আকৌ তাক, মানে এইটো এনেকৈ বুলি ক'ব নোৱাৰে, খুলি দিয়া। মা চিঙৰাটো মোক খুলি দিয়া। সি অকণমান ওপৰটো খায়, ভাজিটো নাখায়। হেই সেইবোৰ বকি থাকিব, মানুহে এইবোৰ এইটো কথাই ক'ব নাজানে। হেই অলপমান থাক খা। এনেকুৱা কোন মানুহ আছে বাৰু ক'বচোন? ৰুটি বনোৱাৰ আগত মানুহটোক সোধোঁ ৰুটি খাবা নি? মই নাখাওঁ জানো, একদম খাবলৈ মই একদম মন যোৱা নাই। তাই বনাই মেলি খাবলৈ লওঁ, মোলৈ বনাইছিলা নি? খং উঠিব নাই বাৰু কওকচোন? এতিয়া মই সুধিলোঁ বোলো চিঙৰা খাম মই, তুমি খাবা নি? বোলে মই নাখাওঁ দে, মই একদম খাবলৈ মন নাই। বোলে তোমালোক দুটালে দুটা আনিম, বছ হৈ যাব দেই, মই নাখাওঁ। মই কৈছোঁ ঠিক আছে। তাৰপৰা এতিয়া আনিব কৈছে এফাল দিয়াচোন। কেলৈ দিম? নিদিওঁ। কি কন্টেন্ট ক্ৰিয়েটৰ দেখোন লাগে নে? হা কন্টেন্ট দেখোন দেখো আছে। সাবস্ক্রিপশন তুমি তো কাইলে ইনকো কাইলে ছিল কোন দিয়া আকৌ কোন দিয়া তুমি আরে মানে কাপাই তুমি খা দে ওই অকমানি কুকুৰ পোৱালি এটা আকৌ আনিলে আমাৰ কাষৰ মানুহ ঘৰত। এতিয়া আকৌ আহি ভিতৰ পালেহি আমাৰ থুপুকাটো। এতিয়া ডাঙৰটো ওলাবলৈ আহিবলৈ সাহস নকৰে ভিতৰলৈ। এতিয়া পোৱালিটো এইটো পুৰা দৰম আছে এইটো ভাগত, পুৰা আহি সোমাই গ'লেহি আহি। ভাজি অকণমান দিছোঁ খাবলৈ নাখায় নেকি গুচি গ'লগৈ। গুচি গ'লগৈ। মই চিঙৰা খাইছোঁ বা তেনেকৈ ক'ব লাগে আকৌ। পাপাই আনি দিলে তেনেকৈ ক'বা, ডাঙৰকৈ ক'বা। আমি খাই আছোঁ মই আহিলে তুমি মোক গুটামনি কৰে আজি মই ভাত খাব তাতে মই কিবা হৈ থাকে স্কুল যাবলৈ আছে। স্কুল মনডে আছে। মনডে আছে যাবিকে মই ভাত খাম আহোম আৰু খেলিম দে। কথা শুনিছা নাই? তাক ভালকৈ সলসলীয়া হোৱাই নাই কথাবোৰ। ঠিক আছে আমি খাই লওঁ, খাই আকৌ লগ পাম।